তো আজি আমি উৎপাদক আৰু সহক সদিশ আৰু বিসদিশ পঢ়িম কি হয় এটা সমীকৰণত। তো উৎপাদক কি হয়, সহক কি হয়। সহকটো মই আগতেও কৈছোঁ, তো এতিয়া অলপ একে ধৰণৰ হ'ব, জাষ্ট অকণমান বেলেগকৈ ক'ম। তো এটা সমীকৰণ যেতিয়া আমি লিখিছিলোঁ তাত বহুত পদ থাকিব, যেনে 5x² + 5x + 3। তো এইটো আমি কি ক'ম, ত্ৰিপদ সমীকৰণ ক'ম, কাৰণ ইয়াত তিনিটা পদ আছে। তো যদি ইয়াৰ পৰা আমি 5x² লওঁ, তো 5x² যদি লওঁ, তো মই আগত কৈছিলোঁ যে 5টো সহগ হ'ব, xটো চলক হ'ব, স্কুৱাৰটো কি হ'ব আমাৰ বাবে ঘাত হ'ব। তো যদিহে আমি এইটো পূৰণ ফল হিচাপে লিখিব পাৰোঁ, যেনেকৈ 5x² আমি কিদৰে লিখিব পাৰিম, 5 পূৰণ x পূৰণ x, কাৰণ x² মানে x। তো গতিকে আমি 5x² 5 × x লিখিব পাৰোঁ। তাৰ মানে কি হ'ল, এই 5xটোকে আমি এনেকৈ ভাঙি দিব পাৰোঁ, কাৰণ x² মানে দুটা x পূৰণ হৈছে। তো এইটো যদি আমি বেলেগ এটা ধৰণে চাব যাওঁ, তো এই যিকেইটা সংখ্যা পূৰণ হৈছে 5xx, এইকেইটাটো আমি ইয়াক হৰণো কৰিব পাৰিম, কাৰণ 5x² যদি আমি 5ৰে হৰণ কৰোঁ, আমাৰ এনচাৰ কি আহিব, x²। বা 5x² যদি আমি xৰে হৰণ কৰোঁ, এনচাৰ আহিব আমাৰ কি, 5x। তো আমি উৎপাদক বুলি ক'লে সেই সংখ্যাবোৰকে বুজোঁ যিবোৰে কোনো এটা সংখ্যাক হৰণ কৰিব পৰা যায়। অৰ্থাৎ ইয়াত 5টো 5x² উৎপাদক হ'ব, x2 5x² উৎপাদক হ'ব, x2 5x² উৎপাদক হ'ব। যেনেকৈ যদি 35টো আমি লিখোঁ, 35টো আমি কিমান লিখিব পাৰিম, 5 × 7 = 35, বা এগুণ 35, 35। ইয়াত 5টোৱে 35ক হৰণ কৰিব পাৰিম, 7 বাৰ যাব, 7টোৱে 35ক হৰণ কৰিব পাৰিম, 5 বাৰ যাব। তো যিবোৰ সংখ্যাই কোনো এটা সংখ্যাক হৰণ কৰিব পাৰে সেইবোৰকে আমি উৎপাদক বুলি ক'ম। তো যেতিয়া আমাৰ সমীকৰণত এনেকৈ থাকিব, তো তাহাঁতৰ উৎপাদকবোৰ উলিয়াবৰ কাৰণে আমি এনেকৈ ভাঙি ল'ব লাগিব। তেতিয়া আমি ইয়াত যিবোৰ সংখ্যা আছে সেই গোটেইবোৰ সংখ্যা ইহঁতৰ বাবে কি হ'ব, উৎপাদক হ'ব। তো কিতাপত এটা পদ দিয়া আছে 5x² y³ তো এইটো যদি আমি চাব যাওঁ, ইয়াৰ উৎপাদকবোৰ কি কি হ'ব। তো এইটো আমি কাৰ পূৰণফল হিচাপে লিখিব পাৰোঁ, 5 লিখিব পাৰোঁ, x লিখিব পাৰোঁ, আকৌ x y তিনিটা হ'ব, y³ আছে y। তো এনেকৈতো আমি লিখিব পাৰিমেই ভাঙি পেলাই। তাৰপিছত আকৌ আমি এনেকৈও লিখিব পাৰিম 5 × x² × y³, বা 5 × x × x × y² × y। তো আমি বিভিন্ন ধৰণে লিখিব পাৰিম। তো যদি আমি ইয়াত কুৱেশ্যন সোধোঁ, ইয়াৰ উৎপাদকবোৰ কি হ'ব, প্ৰথমটো 5 হ'ব, x হ'ব, y হ'ব, 5x y। তাৰপিছত আকৌ আমি বেলেগ ধৰণেও ক'ব পাৰোঁ যে ইয়াৰ গোটেই সংখ্যাটোৰ উৎপাদক কি কি হ'ব পাৰে, x² হ'ব পাৰে, y³ হ'ব পাৰে, বা আমি এইটো একলগ কৰি ক'ব পাৰোঁ ইয়াৰ উৎপাদক 5x² হ'ব পাৰে, বা 5y³ হ'ব পাৰে, বা নিজে 5x² y³ হ'ব পাৰে। অৰ্থাৎ কোনো এটা সংখ্যাৰ উৎপাদকবোৰ উলিয়াব হ'লে সেই সংখ্যাটো আমি পূৰণ ফলবোৰ উলিয়াই ল'ব লাগিব। যেনেকৈ 35ৰ পূৰণফল কি হয়, 5 × 7 = 35। তো 5 আৰু 7টো 35ৰ কি হয়, উৎপাদক হয়। ঠিক একেদৰে এনেকুৱা যদি কিবা দিয়া থাকে, তেতিয়াহ'লে ইহঁতৰ পূৰণফলবোৰ আমি এনেকৈ লিখি ল'ব লাগিব। তেতিয়া পূৰণফলত যিবোৰ থাকিব আৰু যিমানবোৰ কম্বিনেশ্যন বনাব পাৰিম, সেই গোটেইবোৰে ইহঁতৰ বাবে কি হ'ব, উৎপাদক হ'ব। তো ইয়াত আমি কি ক'ব পাৰোঁ, এই গোটেই নাম্বাৰটোৰ উৎপাদক আমি 5x² বুলিও ক'ব পাৰোঁ, বা 5y³ বুলিও ক'ব পাৰোঁ, বা অকলে x² বুলিও ক'ব পাৰোঁ, y³ বুলিও ক'ব পাৰোঁ। তো সেইটোৱে হৈছে আমাৰ বাবে উৎপাদক। তো এতিয়া সহগ কি হ'ল, একচুৱেলি সহগ মানে কি হয়, কোনো এটা সংখ্যা বা কোনো এটা নাম্বাৰৰ লগত ওচৰত যিটো নাম্বাৰ থাকে সেইটোকে আমি সহগ বুলি ক'ব পাৰোঁ। তো ইয়াত যদি আমি 5x² y³ আমি যেনেকৈ ভাঙিছিলোঁ 5x² × y³, এতিয়া যদি তোমাক প্ৰশ্নটো সোধে যে y³ সহগ কি হ'ব, তেতিয়াহ'লে y³ সহগ কি হ'ব, 5x²। তো প্ৰশ্নত যিটো সহগ সুধিব তাৰ লগত যিটো থাকিব সেইটোৱে হ'ব আমাৰ বাবে সহগ। যদি এতিয়া 3 পূৰণ 5 লিখোঁ, আমাক যদি সোধে 5ৰ সহগ কি হ'ব, তেতিয়া 3। তো এইটো মই জাষ্ট এক্সাম্পলৰ কাৰণে দিছোঁ। তো ঠিক একেদৰে এইটোক আমি বেলেগ ধৰণেও সুধিব পাৰোঁ। যদি এইটো দি পেলাই সোধে যে x² সহগ কি হ'ব, তো x² বাদ দি যিকেইটা বাকী ৰ'ব 5 আৰু y³, তো x² সহগ কি হ'ব, 5y³। যদি ইয়াৰ পৰা প্ৰশ্ন সোধে y³ সহগ কি, তো y³ সহগ হ'ব আমাৰ বাবে 5x²। আৰু যদি সোধে যে x² সহগ কি হ'ব, তো x² সহগ হ'ব 5y³। তো এনেকৈ আমি লিখিব পাৰোঁ। তো সহগ আৰু উৎপাদক সেইখিনি আছিল। তাৰপিছত সদিশ আৰু বিসদিশ। তো সদিশ আৰু বিসদিশ কি হয়, তো সদিশ বুলি ক'লে আমি কি বুজিম, বিভিন্ন ধৰণৰ আমাক পদ দিয়া থাকিব পাৰে, যেনেকৈ 5xy, বা 7x² y, 6xy, বা -7y³ x², তাৰপিছত -3xy। তো ইয়াত যদি চোৱা তিনিটা একে মিলি আছে,
যেনেকৈ ইয়াতো এক্স ৱাই আছে, ইয়াতো এক্স ৱাই আছে, ইয়াতো এক্স ৱাই আছে। তো এনেদৰে যিবোৰত একে একে চলক থাকে সেইবোৰকে আমি ক'ম সদিশ, সদিশ ৰাশি বুলি কম বা সদিশ পদ বুলি কম। ইয়াৰ আগত নাম্বাৰটো যিয়ে নাথাকক সেইটো আমাৰ কোনো মেটাৰ নকৰে, জাষ্ট খালি এইটো চাব লাগিব তাত ওচৰৰ চলককেইটা কি কি আছে, একেই আছে নে নাই। অৰ্থাৎ সদিশ পদ হ'বলৈ হ'লে সেই পদবোৰৰ সহগবোৰ বেলেগ বেলেগ হ'লেও কথা নাই, কিন্তু তাৰ ওচৰৰ চলকবোৰ সদায় কি হ'ব লাগিব, একে হ'ব লাগিব। যদি সেইটো আমি সদিশৰ কেইটামান উদাহৰণ দিব যাওঁ, যেনে এক্স স্কুৱাৰ দিলোঁ তো 5x², তাৰপৰা 6x², তাৰ -7x², তো 8 মুঠতে এইকেইটা যি হওক তাত আমাৰ কোনো ক'বলগীয়া নাই, কিন্তু এইটো কি হ'ব লাগিব, ছেম হ'ব লাগিব। আৰু যদি এটা আমি লিখিবলৈ যাওঁ তো 3x³ y⁴, তো 4x³ y⁴। তো ইয়াত এইটো বেলেগ হৈছে, 3 ইয়াত 4, কিন্তু এইটো কি হৈছে, একেই হৈছে। তো সেইবাবে এইটো হ'ব আমাৰ বাবে সদিশ পদ। এতিয়া আহিলে বিসদিশ পদ কাক কয়, যেনেকৈ এইটোত চাওঁ যদি আমি, ইয়াত আছে কি 7x²y, তো এইটো কি হৈছে বেলেগ। তো ইয়াত যদি চাওঁ আমাৰ কি আছে -7y³ x², তো এইটো বেলেগ হৈছে আৰু এইটোও বেলেগ হৈছে। তো এই দুটা যদি বেলেগ বেলেগ হয় তেতিয়াহ'লে সিহঁতক ক'ম আমি বিসদিশ পদ। আৰু সহগটোতো বেলেগ হ'বই লাগিব, সহগটো বেলেগ হোৱা বা একে হোৱা সেইটো আমাৰ মেটাৰ নকৰে, কিন্তু যদিহে চলককেইটা বেলেগ বেলেগ হয় সেইটো সদায় কি হ'ব আমাৰ বিসদিশ ৰাশি বা বিসদিশ পদ হ'ব। মুঠতে বিসদিশৰ বাবে আমি কি চাব লাগিব, এই চলককেইটা চাব লাগিব একেনে বেলেগ বেলেগ। তো ঠিক একেদৰে সদিশৰ কাৰণেও আমি চাব লাগিব চলককেইটা একেনে বেলেগ বেলেগ। যদি চলককেইটা একে হয় তেতিয়াহ'লে সদিশ, আৰু যদি চলককেইটা বেলেগ বেলেগ হয় তেতিয়াহ'লে সিহঁত হ'ব বিসদিশ। গতিকে চব আমাৰ ডিপেণ্ড কৰিব চলককেইটাৰ ওপৰতে, তাৰ সহগকেইটাৰ ওপৰত কোনো কথা নাই। সহগকেইটা একে হ'লেও কথা নাই, বেলেগ হ'লেও কথা নাই। তো সেইখিনি আছিলে। তাৰপিছত অনুশীলনীৰ 9A যি 3 কুৱেশ্যনকেইটা আছে সেইকেইটা চাই লওঁ কি কৈছে। তো 3 কুৱেশ্যনকেইটা কৈছে আমাক যে সদিশ আৰু বিসদিশ পদবোৰ বাছি লোৱা। ইয়াত যদি চাওঁ, ইয়াত আছে কি XY, তো ইয়াৰ আগত আছে কি মাইনাছ চিন আছে। আমি কি জানো, একো যদি নাম্বাৰ নাথাকে তাৰ আগত সদায় 1 থাকে, অৰ্থাৎ ইয়াত সহগ কি হ'ব -1 আৰু চলক কি হৈছে XY। তো এইটোত যদি চাওঁ আমি কি হৈছে, আমাৰ সহগ হ'ব 1/3, চলক হৈছে কি XY। তো ঠিক একেদৰে ইয়াতো যদি চাওঁ চলকবোৰ কি হৈছে একে, খালি বেলেগ হৈছে কি সহগবোৰ। গতিকে এইটো আমাৰ কি হ'ব, সদিশ পদ। তো ইয়াত যদি চাওঁ আমি, ইয়াত আছে XY², XY, X²Y, X²Y²। তো এই চলকবোৰ চাওঁ যদি কোনোটো কাৰো লগতে নিমিলে, গতিকে এইটো আমাৰ হ'ব কি বিসদিশ পদ। তো সহগকেইটা চোৱা দৰকাৰেই নাই, জাষ্ট চলককেইটা চালেই হৈ গ'ল। তো ইয়াতো যদি চাওঁ ABC, A²BC, ABC², AB²C, তো গোটেইবোৰ সহগী কি হয় বেলেগ, গোটেইবোৰ চলকী কি হয় বেলেগ বেলেগ, গতিকে এইটোও হ'ব আমাৰ বাবে কি বিসদিশ। তো সেইটোৱে সদিশ আৰু বিসদিশ চাবলৈ হ'লে খালি চলককেইটা চালেই হৈ গ'ল। তো এতিয়া আমি 4 নম্বৰ কুৱেশ্যনটো চাম, ঘাত নিৰ্ণয় কৰিব দিছে। মানে ঘাত নিৰ্ণয় কৰা মানে বহুপদবোৰৰ ঘাত নিৰ্ণয় কৰিব লাগে। তো বহুপদবোৰ আমি ঘাত কেনেকৈ নিৰ্ণয় কৰিম, তো ঘাত যেতিয়া মই কৈছিলোঁ যে কোনো এটা চলকৰ যিটো ওপৰত লিখা থাকে সেইটোৱে আমাৰ বাবে ঘাত হয়। যেনেকৈ ইয়াৰ ওপৰত কি আছে 3 আছে, তো এইটোৱে আমাৰ বাবে কি হ'ব ঘাত হ'ব। যেনেকৈ ইয়াৰ ওপৰত x ওপৰত কি আছে 1, তো সেইটোৱে হ'ব আমাৰ বাবে ঘাত। কিন্তু এতিয়া যদি 3-4টা পদ একেলগে দিয়া থাকে, য'ত এনেকৈ দিয়া থাকিলে সিহঁতৰ ঘাত আমি কেনেকৈ উলিয়াম, তো সেইটো উলিয়াবৰ কাৰণে আমি কি চাব লাগিব, প্ৰথমে এটা সমীকৰণ লিখি লওঁ। এটা 3x³ + 2x² 5x, ধৰিলোঁ এইটো আমাৰ এটা বহুপদ হ'ল য'ত 3টা পদ দিয়া আছে। কৈছিলোঁ যে বহুপদ কি হয়, এক পদ বা তাতকৈ বেছি যদি পদ থাকে সেইবোৰকে আমি বহুপদ বুলি কওঁ। তো ইয়াত আমি চাব লাগিব ঘাত আটাইতকৈ বেছি কিমান আছে। যদি গোটেই বহুপদটো চাওঁ, আটাইতকৈ বেছি ডাঙৰ ঘাত কি হয় 3, তাৰমানে গোটেই বহুপদটোৰ ঘাত কিমান হ'ব আমাৰ 3। তো যিটো আটাইতকৈ বেছি ঘাত হ'ব সেইটোৱে হ'ব বহুপদটোৰ ঘাত। যদি আৰু এটা আমি উদাহৰণ লওঁ 7y² 7y4 + 3y2 3, তো ইয়াত যদি চাওঁ আমাৰ কি হ'ব, আটাইতকৈ বেছি ঘাত কিমান 4, অৰ্থাৎ বহুপদটোৰ ঘাত কিমান হ'ব আমাৰ 4। তো প্ৰথম যিটো কুৱেশ্যন কৈছে তোমালোকৰ অনুশীলনী 4 নম্বৰত, তাৰ প্ৰথম কুৱেশ্যনটো আমাক দিছে 5।
হল তো 5ৰ ঘাত কিমান হ'ব ইয়াৰ ওচৰতো চলক একোৱে নাই একচুয়ালি ইয়াত চলক নথকা নহয় চলক আছে ইয়াত চলক কি হৈ আছে 5x to the power 0 হৈ আছে তাৰ মানে মই ইয়াৰ আগৰ ভিডিঅ'টোতে কৈছিলো x to the power 0 মানে কি হয় 1 গতিকে x to the power 0 টো যেতিয়া 1 হ'ব তো 5 into 1 সমান 5 হ'ব তাৰ মানে 5 টো আমি কেনেকৈ লিখিব পাৰো এনেকৈ গতিকে ইয়াৰ ঘাত কিমান হ'ব 0 গতিকে 5ৰ ঘাত হ'ব আমাৰ 0 তাৰ পিছত 2 নম্বৰ কোৱেশ্চনটোত অনলি 5x আছে তো 5x আছে যেহেতু x ৰ ওপৰত ঘাত কিমান আছে 1 গতিকে গোটে বহুপদটোৰ বা 5x টোৰ ঘাত কিমান হ'ব আমাৰ 1 তো এনেকৈ এটা এটাকে দিয়াবৰ কোনো প্ৰবলেমে নাথাকে তো তাৰ পিছত আমাৰ 3 নম্বৰ কোৱেশ্চনটো দিছে 2xy তো 3 নম্বৰটোত আছে আমাৰ 2xy তো আগৰ কিটাত আমি যি পাইছিলো তাত অনলি x আছিলে বা চলক এটাই আছিলে কিন্তু ইয়াত চলক কেইটা আহি গ'ল আমাৰ দুটা x আৰু y তো যদি দুটা চলক বা তিনিটা চলক থকাৰ বহুপদ দিয়ে তেতিয়াহ'লে প্ৰতিটো চলকৰ ঘাত কেইটা আমি উলিয়াই সিহঁতক যোগ কৰিম যেনে x ৰ ওপৰত ঘাত কিমান হ'ব 1 y ৰ ওপৰত ঘাত কিমান হ'ব 1 গতিকে 1 + 1 কি হ'ব 2 অৰ্থাৎ 2xy ঘাত কিমান হ'ব আমাৰ 2 যদি তাৰ পিছত আহিলে 4 নম্বৰ কোৱেশ্চনটোত 4 নম্বৰটোত দিছে 5xy³ plus 4x² plus 3xy তো ইয়াত তিনিটা পদ আছে আমি প্ৰতিটো পদৰে এক্সট্ৰাকৈ ঘাত উলিয়াম তেতিয়া আমি চাম কোনটো বেছি হয় তো যিটো বেছি হ'ব সেইটোৱে হ'ব আমাৰ বহুপদটোৰ ঘাত তো ইয়াৰ ওপৰতো 1 এটা আছে x ৰ ওপৰত একো নাই মানে 1 আছে তো কি হ'ব 1 + 3 4 হ'ল এটো কি আছে 2 + 2 4 হ'ল তো 1 + 1 2 তো ইয়াত যদি চাওঁ আমি কিমান ঘাত বেছি আটাইতকৈ ডাঙৰ ঘাতটো কি হয় 4 গতিকে গোটেই বহুপদটোৰ ঘাত কিমান হ'ব আমাৰ 4 হ'ব তাৰ পিছত আহিলে একচুয়ালি এটো 4 নহয় 6 নম্বৰ কোৱেশ্চন আছিল 6 নম্বৰ কোৱেশ্চন তাৰপৰ 4 নম্বৰ কোৱেশ্চনটো হ'ল x y z তো ইয়াত যদি চাওঁ ইয়াৰ ওপৰতো 1 আছে ইয়াৰ ওপৰতো 1 আছে ইয়াৰ ওপৰতো 1 আছে তো এই গোটেইবোৰ যোগ কৰিলে আমি কি পাম 3 গতিকে x y z ৰ ঘাত কিমান হ'ব আমাৰ 3 হ'ব তাৰ পিছত একেবাৰে যদি 7 নম্বৰ কোৱেশ্চনটো চাওঁ 7 নম্বৰ কুৱেশ্যনটো হ'ল ax² plus by² plus cz² minus abcxyz তো ইয়াত গোটেইবোৰে আমাৰ তো ইয়াত যদি চোৱা a b c এইকেইটা আমাৰ চলক নহয় এইকেইটা আমাৰ সহগ হ'ব কাৰণ আগতেই কৈছিলো তো চলকৰ আগত যিবোৰ থাকে সেইবোৰক আমি কি ক'ব পাৰো সহগ বুলি ক'ব পাৰো এইবোৰক আমি নাম্বাৰ হিচাপে ধৰিছে মানে যিকোনো এটা নাম্বাৰ আমি বহাই ল'ব পাৰো সেই নাম্বাৰ কেইটাকে a b c বুলি লিখিছে তো ইয়াত চলক হ'ল আমাৰ x y z তো ইয়াত x ৰ ঘাত 2 আছে y ঘাত 2 z ৰ ঘাত 2 কিন্তু ইয়াত x y z কেইটা একেলগে আছে গতিকে 1 1 1 তো ইহঁতক যদি যোগ কৰা আমাৰ ইহঁতৰ গতিকেইটাৰ ঘাত কি হৈ যাব 3 তো আটাইতকৈ ঘাত কাৰ বেছি হ'ল 2 2 2 3 অৰ্থাৎ ইয়াৰ ঘাত কিমান হ'ব আমাৰ তো x y z এই গোটেই বহুপদটোৰ ঘাত হ'ব আমাৰ 3